প্ৰথমতে সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ নমস্কাৰ আৰু আগন্তুক দুৰ্গা পূজাৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমি এটা সৰু প্ৰচেষ্টা হাতত লৈছোঁ। কি কৰিব গৈ আছোঁ ভিডিঅ'টোৰ শেষলৈ চাই থাকক। তেন্তে আৰু আমি যিটো প্ৰচেষ্টা হাতত লৈছোঁ সেইটো কাম হ'ল অঞ্চুমানে বহু দিনৰ পৰা ভাবি আছিল যে কেইজনমান শিশুক অঞ্চলৰ ফালৰ পৰা দুৰ্গা পূজাৰ এটি সৰু উপহাৰ দিব। চ' আমি তাৰ বাবে কেইজনমান কাপোৰ ল'ব আহিছোঁ আৰু কাপোৰ লোৱা হৈ গ'ল। এতিয়া আমি অলপ পিছতে আমাৰ এই কামটো আৰম্ভ কৰিম, তো চাই থাকক। আৰু এয়া দাদাৰ দোকানৰ পৰা কাপোৰ লোৱা হৈ গ'ল। দাদাই কাপোৰ দেখাই আছে আৰু অঞ্চুমানে পেকিং কৰি আছে। আমি অলপ পিছতে আমাৰ এই যাত্ৰাটো আৰম্ভ কৰিম, তো চাই থাকক। কাপোৰ বহুত আছে, ভাল ন কাপোৰ দাদা? পেকিং হ'ল অঞ্চুমান। আৰু এয়া আমাৰ কাপোৰ পেকিং হৈ গ'ল আৰু আমি যিটো প্ৰচেষ্টা হাতত লৈছোঁ সেইটো এতিয়া আমি আৰম্ভ কৰিব পাৰোঁ। তুমি কিয় চাইছ এইচত ল'বা হা ভালকৈ কৰিবা ফুল পইচা 5 পইচা ভালকৈ কৰিবা কিন্তু পূজা বুলি হেৰি কৰিবা কিনবা দেই ভালকৈ কৰিবা হা ক্লাছ 4 বহুত কৰা ভালকৈ কৰিবা হা ঠিক আছে হা। আৰু ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিব ওলাইছোঁ আৰু সমাপ্ত কৰাৰ অঞ্চলত এটা কথা ক'ব। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। যিহেতু এইটো মোৰ আগৰ পৰা সপোন আছিল, সেইবাবে আজি কৰি খুবেই ভাল লাগিল। আৰু ইয়াত যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰিব আৰু আগন্তুক দিনলৈ যাতে আমি এনেদৰে সহায় কৰি যাব পাৰোঁ তাৰ বাবে আমাক আশীৰ্বাদ দি যাব। আৰু কালি আমি এটা ধুনীয়া ঠাইত যাই আছোঁ আৰু অতি শীঘ্ৰে আমাৰ চেনেলটোত এই যিটো কালি আমি ঠাইত যাই আছোঁ তাৰে ভিডিঅ'টো পাব। আৰু তেতিয়ালৈ আপোনালোকক যদি আজি থাকিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।